নিচিনা ভাল পায় কি গাইছ আমাৰ তাক আহিলাক ফায়াত মানে আজি হৈছে প্ৰজ্ঞানৰ জন্মদিন তো আই সকলোকে বহুত বহুত ধন্যবাদ দিছোঁ দেই প্ৰজ্ঞানৰ লগত মিলাই গৈছে হে এভৰিৱান কি খবৰ আপোনালোকৰ তো গুড মৰ্নিং वेलकम बैक टू आवर यूट्यूब चैनल तो गाइस आज वीडियो तो इमानों पर आरंभ है और अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती मुझे नहीं पता बस क्लिक हो जाना चाहिए तो गाइस আজি আমি যাম ইতা গাড়ী চাৰি ঠেলি লৈ লো ঘৰত এতিয়া আমি যাম প্ৰজ্ঞানহঁতৰ ঘৰত চৈদুল কিবা এটা কৈ দিয়া কি গাড়ী ঠেলিব লগা কৈছে তই হেৰি কম তো গাইজ এতিয়া আমি যাম আগতে সেই আকৌ দেখা পোৱা নাই এবাগে দুটা ব্লগাৰ আছো প্ৰজ্ঞানহঁতৰ ঘৰত বাৰ্থডে পাৰ্টি খাম এতিয়া বলক তো গাইজ প্ৰজ্ঞানৰ লগত মিলা চাই এটা গিফ্ট লৈ ল'লো আমি গণপতি বাবাক লৈ ল'লো প্ৰজ্ঞানৰ লগত মিলা একে তো চৈদুল কেনে লাগছে গণপতি বাবাক ভালে লাগছে মিলব পুৰা মিলব তাৰ লগত একদম পুৰা তো বলক এতিয়া আমি প্ৰজ্ঞানৰ ঘৰ বিচাৰি যাওঁ কিন্তু আমি ঘৰ ক'ত আছে এইটো প্ৰজ্ঞানৰ নাজানো আজিলৈকে যাই পোৱা নাই তো বলক বিচাৰো আমি ঘৰ পেটটো বেছি ভাল खत्म बाय बाय टाटा गुड बाय गया তো গাইজ ফাইনেলি গিফ্ট লৈ ল'লোঁ আমি প্ৰজ্ঞানৰ কাৰণে এতিয়া ডাইৰেক্ট যাম প্ৰজ্ঞানৰ ঘৰত আৰু গিফ্টটো প্ৰজ্ঞানক দিম তো বলক এতিয়া আৰু যাওঁ প্ৰজ্ঞানৰ ঘৰত তো গাইজ আমি ফাইনেলি আহি গ'লোঁ প্ৰজ্ঞানহঁতৰ ঘৰ না কাৰোবাৰ ঘৰ এইটো চিনি নাপাওঁ আমি আহি পিছোঁ আৰু বাকী ৰাস্তাত গাড়ী চাড়ী থোৱা আছে একদম ভৰালিটা সিদিনাখনেও লগ পাইছিলোঁ প্ৰজ্ঞানৰ লগত মিলা গিফ্ট আনিছো তোমাৰ লগত মিলব পুৰা একদম চলা নহয় তোমাৰ লগত মিলা গিফ্ট তোমাৰ একদম সাজ পাৰ্টনাৰ কেনে লাগিছে গিফ্টটো তোমাৰ পাৰ্টনাৰ হয়নে নাই ভালকে ৰাখবে খালি বঢ়িয়াকে ৰাখবে কৰিলে হ'ব কেনে আছো বেতন দাদা নাই এক চিনি বিচাৰে নাই আমাৰ লোকেলৰে চলি আমাৰ ঘৰৰ কাষৰে মানুহ সিনে থাকে জানে চামান দিছিল উঠিয়া ভালকে কথা কবি আমি চেষ্টা কৰো এনে লগৰ কেইটা তইতো লগ নহয় তাৰ পৰা দি তোৰ লগ নহয় যে বুজি পাবি সি লগ বুলি ভাবি তো গাইজ প্ৰজ্ঞানৰ বাৰ্থডেত আমাৰ খাবাৰবিলাক চাহ লগত আছে জিলাপি আৰু কিবা কিবি আছে আৰু বাকী চাহ এই বহুত লাজ কৰি আছে বহুত লাজ কৰে এই ভগৱানৰ তাতে যেতিয়া লাজ দি আছিল ই আগত আছিল 1 নম্বৰত আছিল লাজ লোৱাত কেনেকৈ খাই আছে গোটাইকেন প্লেট চাফা কৰিছে ঘৰত খাইছে না কিবা শেষ দে গাইছ মজা মজা তোমাৰ ইমান লাজ তোমাৰ সেয়ে চাই আছো মই চাইছে আকৌ ক'ব পৰা নাই মোৰ এবাৰ জ্বৰো উঠিছে এবাৰ হাঁহিও উঠিছে প্ৰজ্ঞান আছে তাৰ অলপ ৰেষ্ট টাইম হৈছে মানে তাৰ দেহ আছে অৱস্থা নহয় গৈছে মানে যিমান ভগাৰ আছে ঘৰত তাক এটা উঘ লগা দিয়া নাই মানে এটোৰ পৰা এটো সোমাই দিয়ে সি চকু মেলিব পৰা নাছিল দাদা ভাই দা ভাল লাগিল পাৰো তা ফোন আছিল ৰবা control হ্যাঁ গাইজ ফোন কি গাইছ আমাৰ তাক আহিলাক ফায়াত মানে আজি হৈছে প্ৰজ্ঞানৰ জন্মদিন তো আই সকলোকে বহুত বহুত ধন্যবাদ দিছোঁ দেই তো কেনেকুৱা লাগছে আহি একদম মজা পুৰা একদম ভাল লাগছে একদম চাহ তাহ দিছে চাহ তাহ খোৱাকে এতিয়া ভৰালি কেনে লাগছে কি ক'বা ভাল ল'ৰা ইহঁতক মই চিনি পাওঁ আমাৰ তাৰ কাষৰ হৈ একদম লোকেল একদম কাষৰে বেছি দূৰ ইয়েছ বাকী কোৱা ভায়াত ভালে লাগছে ভাল লাগছি ন ভালেই লাগছি পিছলি কৈ দিছি তো গাইছ খানা চানা নহয় ইয়াতে এনেই অলপমান চাহ এটা দিলোঁ বাকী মানুহ হৈছে দে ভাই গাইছ তো এনে লাষ্ট টাইমত আহি পাইছি মানে তো বেতাল নিপোৱাটো আহে নে কি কৰে নাজানো গাইছে সিহঁতেও আহিব কিজানি তো চাই থাক গাইছ চাই থাক আনবক্সিং লাগে আমাৰ বাপৰে বাপ গি ভাই কি আনছে ৰং পেঞ্চিল নেকি আই কি আনছে ভাই কাঠ পেঞ্চিল চব আছে আৰু এই চোলাটো কোনে দিছে তোক এই চোলাটো কোন দিছে পিন্ধা তুমি দিছা চোলাটো বাপৰে বাপ কি টাইট হৈছে গাইছ খোৱা বস্তু নহয় দে কি চাবা নাংগে
উল্টা আছে ৱাটাৰ কালাৰ দে নিপুদা ডাইৰেক্ট লাগাল পাল ভাই আই বলো কেনে আই তোর হ্যাপি বার্থডে হইলে আমার সোনা তো বিন্দরে বলে সাকিয়ে বসে খাও তুমি তো আন্দারা হলো ঠিক আছে খাও হসনা হাসুন হিব আজি হিব হইনা আমার কোন খেলা তুমি মেদি পেট্টু মেদি হয় গড দে সাকিয়ে উল্টো খালে তো আচ্ছা এ হয়ে গেছে পিছুদের বাইক ক্লাস টাইম করলো এসব অভিমান হইলে তো বাচ্চা হল বলে আরে বাপ রে বাপ কেনে লাগাছি কেনে ওই ডাঙার নয় আছিল হিব হিব বুলি কৈছিল পাঁচি আদে ভাগৰি গৈছো জন্মদিন পালন কৰি ভাগৰি গৈছো ভাই চাই দে দি জন্মদিন পালন কৰি ভাগৰি গৈছো আহিলে নাহাই ভাল দৰে চোলা এটা লৈছি বেটা কৈ দি নিলে বোলে 1 2 3 ষ্টাৰ্ট জন্মদিন পালন কৰি ভাগৰি গৈছো এই এটা চুলা আনছি বেটালি বুদাই আৰু চেকো আনছি বেটাল দা নহয় কথা কোৱা নাই সুইট জন্মদিন পালি বৰবাদ দি গেল চুলা দেখছি না বাপৰে বাপ চুলা দি গেল না এ গৰু হাল্লা কৰি যি কষ্ট থাকে না এইটো হিব দেখা চাই চাও আকে কালাৰ ম্যাচিং কালাৰ আগৰ দিলে চিম্পাঞ্জি বন্ধ এই মা গাইতে আমি কেকটো কাটিলো আমি কেকত লিখি আনছো হেপি বাৰ্থডে ফেটছ মানে ফেটছ মানে অলপমান ফেটছ আছে না আমাৰ বাবু নাই নাই অলপ নহয় আৰু আনকি এটা থাকবে 2 3 ষ্টাৰ্ট হেপি বাৰ্থডে Happy birthday to you. Happy birthday. Kuta hume. দেখো এদি ত্যাগ ফল পাই আগে বাবু তুই নিজে খাই ল তুমি আছি তাকে দিম মই তোক তো একদম মস্ত বঢ়িয়া একদি হ'ব বস্তু খালে ৰাখে মজা কলা বেনাই তাই খুৱাই দিয়া ছয় তই এফালে প্ৰজ্ঞানকো খুৱাই দিলো হেপি বাৰ্থডে চিক 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 পুষ্পরাজ ফায়ার মোৰ জন্মদিন উপলক্ষে আমাৰ দাদা 800 আহি গেল দাদা ক'ৰ পৰা আহিছ বৰগাছা তইতো খাবা বহিয়ে মই জানোৱে बाय बाय टाटा गुड बाय गया আগে থ্যাংক ইউ তো দিলেছন পিছত কবি থেংক ইউ দাদা হাতে মোৰ লগত এটা মিলা বস্তু আনিছি আমি এনে গিফট কেনা লাগছে তোমার মোৰ মজা লাগছি একদম পুরানা দাদা বোলে বাইকখন বৈ আছিয়া আহতে তোমার বার্থডে সোনকালে আসলো আমি আহতে আধা রাস্তাতে গাড়ীখন বৈ হল মোৰ তাকে ডিলাৰত দি কেনে এতিয়া নতুনকে আৰু বেলেগ গাড়ী লৈ কেনে আহিছো গাইজ ইমান ভাল পাই মোক গাড়ী বেয়া হলিও আছি খোজকাঢ়িছ না বাইক লৈ কাৰ বাইক বেলেগৰ বাইক লৈ আছে তোমাক ভাল পাওঁ কাৰণে ও মা আপনি নিচনা ভাল পাই কি আছা বাবু তুমি কি আছা এনে আছো লাস্ট কুত্তা আছে নেকি বে নাই বাবু জিয়া দেখাতে গম ইয়াৰ আছে না তোমাৰ আছে না মোৰো নাই দিয়া এ মুখনত গম পাই এই গলে মলে চলি কে বাবু মই আছো কেক কেক তো গাইস বেতালদা নিবুদাকো লগ পালো বহুত ভাল লাগিল এবাকে বেতালদা নিবুদাৰ গাড়ী আছে দুপালো গাইস তো গাইস বহুত ভাল লাগিল আহি কেনে ভাবা নাছিলো ইমান মৰম পাম বুলি কিন্তু বেতালদা আৰু নিবুদা এৰে চবৰে একদম পুৰা অলপ এটিটিউড নাই তো আপোনালোকক আহিব ভাল লাগিব তো বলক এতিয়া আমি ঘৰত যাওঁ এতিয়া টাইম কিমান হৈছে চাওক কেইটা বাজছি 8:50 হৈছে তো বলক এতিয়া ঘৰত যাওঁ অলপ গাড়ীটো তেল ভৰাও তো বলক গাইস নলবাৰী মেডিকেল কলেজৰ নাইট শ্বট তো গাইস আমি এবাগে আসলো এই বেতালদা আৰু নিবুদা তোৰ ঘৰৰ ওচৰতে কি ক'ব আৰু ওচৰতে আমাৰে লগাই লিগলা ইয়াৰ পৰা বেছি দিন নহয় আমাৰ ঘৰ তো দেখা পাইছি নাইট শ্বট
এবাগৰ পৰা গাড়ী আহিছে এবাগৰ পৰাই আপোনালোকক সেইটো যোৱা ভিডিঅ'টোত কোৱা নহ'ল এবাগৰ পৰা এইটো ৰাস্তা দি চিধাই যদি আপোনালোকে যায় তেতিয়াহ'লে পাব চমাৰগুচি আৰু এবাগ চাইডে যদি যায় এবাগ চাইডে একদম পূৰা যাই কেনে পাব ঘগ্ৰাপাৰ তো গাইজ আজিৰ ভিডিঅ'টো বেছি সিমান আৰু দীঘল কৰা নাই মানে ময়ো বহুত ভাগৰি জগৰি কামৰ পৰা আহিছোঁ তাকো মোৰ গাড়ীখন আহোঁতে ৰাস্তাতে বেয়া হৈ গ'ল মানে ৰেচ কেবলডাল ছিঙি গ'ল এণ্টৰ্কৰ ৰেচ কেবলডাল ছিঙি গ'ল আৰু গাড়ীখন টানি আনিছোঁ এইখন বাইকেৰে টানি আনিছোঁ মোৰ লগ ৰাহুল আৰু চৌধুলৰ লগত টানি আনিছোঁ আনি কেনে এতিয়া গেৰেজত থৈ কেনে বেতাল দা নিপুদাহঁতৰ মৰমৰ কাৰণে আহিছোঁ আমি এই বাৰ্থডে পাৰ্টি খাব তো আপোনালোকে জানে প্ৰজ্ঞানৰ বাৰ্থডে আমি গিফ্টটো দিলোঁ আপোনালোকে দেখা পাইছে তো অলপ চলপ আমাকো ছাপোৰ্ট কৰিব আৰু বেতাল দা আৰু নিপুদাহঁতৰ ঘৰৰ ওচৰৰে ল'ৰা আমি নে কি কৈছে এইটো হা 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 চিম্পাঞ্জি গাইছ কুত্তা উমে একবাৰ কৈ দি কুত্তা উমে ৰাহুল চিম্পাঞ্জি এইটো কি চিকেন স্পাইৰেল বাটটো ক'ত বনক এতিয়া অসমত ফেমাছ স্পাইৰেল পটেটো খাম আমি এয়া দেখা পাইছে ফাষ্ট ফুডৰ দোকান এই দাদাৰ পুৰা একদম বনাই আছে স্পাইৰেল পটেটো ই বাবু এতিয়া খগৰাবৰত গেল নেকি খগৰাবৰত গেছি বাপুৰি তো দেখা পাইছে বনাই আছে তো বনোৱা হৈছে দেখি আছো তাক স্পাইৰেল পটেটো ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম বুজি গেলাই লাইটটো জানো তো গাইজ স্পাইৰেল পটেটো হাতত আছে এতিয়া আমি টেষ্ট কৰিম এই মোবাইল ল তই খাবি দিয়ে লো মই খাম তো গাইজ দাদা একদম পুৰা মজা স্পাইৰেল পটেটো বনাইছে দাদাৰ লোকেশ্যনটো চাব পাৰে এইফালৰ পৰা চমাৰকুচি এইফালৰ পৰা মেডিকেল কলেজ আছে একদম পুৰা ঘগ্ৰাপাৰ দোকানখন ইয়াতে আছে নাৰপাৰা বুলি কয় এইখিনি তো দাদা অলপ কৈ দিব দোকানৰ বিষয়ে দোকান এড্ৰেছটো মোৰ ঘৰ আপোনাৰ গড়ভাগতে আপোনাৰ এতিয়া মই গাড়ী চলাই আছিলোঁ তাৰপিছত গাড়ী চলাই কিনে গাড়ী চাৰি আৰু বাদ দি নতুন বিজনেছ এটা কৰিম বুলি ভাবিছিলোঁ মামাৰ কথাত ইমপ্ৰেশ্যন হয় মামাৰ কথাত তাৰপিছত কৰিলোঁ আৰু আজি 28 দিন হ'ল মোৰ একদম বিক্ৰী বাৰ্তা কেনে বিক্ৰী বাৰ্তা বেয়া নহয় আৰু বনোৱা বস্তু খান্তি যায় ছাপোৰ্টটো পাইছি না একদম পাইছোঁ তো গাইজ ভিডিঅ' যোনে চাই আছে আহিব একদম স্পাইৰেল পটেটো ট্ৰাই কৰিব তো গাইজ এতিয়া আমি আহি ঘৰ পালোঁ এতিয়া টাইম হৈছে 11টা বাজছি তো আমি যাওঁতেও দেৰি কৰিছিলোঁ এতিয়া ৰাহুলহঁতক বাই দিব লাগিব ইয়াৰ পৰাই ৰাহুল তে যাবি আৰু কেনে লাগছি যাই কেনে মজা বহুত ভাল লাগছে মৰম কেনে দিছে একদম গাইজ পুৰা একদম মজা মৰম দিছে আমি ইমান মৰম পাম বুলি ভাবা নাছিলো বেতালদা নিপুদা আৰু ৰাকেশ দা ইমান আমাক হেৰি কৰিছে আৰু মৰম বেছি ভাল লাগছে বেতালদা নিপুদা ৰাকেশ দা চিম্পাঞ্জি কুত্তা উমে তো গাইজ বেতালদা আৰু নিপুদাৰ আমি একদম সৰুৰ পৰা ফেন বেতালদাহঁতে যেতিয়া একদম টিকটকত ভিডিঅ' দিছিল হাগাহঁতে কিডনি ওলা এইগিলা ভিডিঅ' দিছিল টিকটকত বেতালদাহঁতে তেতিয়াৰ পৰা আমি বেতালদাহঁতৰ ভিডিঅ' চাওঁ আমাৰ ঘৰৰ চবেই চাই ইহঁতেও চাই একদম পুৰা বিগ ফেন বেতালদা দিল से बुरा लगता है बुरा नहीं लगता दिल से फैन हो नहीं কি নেই এ হ'ব যো ইমান দেখো কানকে চো যা দে ওকে চিম্পাঞ্জি তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল তো মিলিম নেক্সট ভিডিঅ'ত তো বাই বাই গাইজ জয় হিন্দ